হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি 5 ষ্টাৰ কলেজত আছোঁ। যিটো ইলেকশ্যনৰ বতৰ বুলিবলৈ মনটো খুবেই আনন্দ লাগে। আজি আমাৰ কলেজ ইলেকশ্যন আছে, সেইকাৰণে মই আজি ইয়াতে আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ, আজি ইলেকশ্যনৰ কাৰণে আপুনি কেনেকুৱা প্ৰস্তুতি চলাই আছে? আমার 5 ষ্টাৰ একাডেমি তৰফৰ পৰা আমি সম্পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। নিৰ্বাচনৰ কাৰণে যিমানখিনি প্ৰস্তুতি লাগে আমাৰ ইতিমধ্যে শেষ কৰা হৈছে। আজি জাষ্ট 10টা বজাৰ পৰা আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যন আৰম্ভ হ'ব। আশা কৰিছোঁ নিৰ্বাচনখিনি ভালকৈ সুচাৰুৰূপে আমি কমপ্লিট কৰিব পাৰিম। তাৰ কাৰণে আমি সম্পূৰ্ণ আমাৰ ষ্টাফ লগতে আমাৰ গোটেইখিনি ফেকাল্টি মেম্বাৰ্ছ চবখিনি আমি সম্পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। ছাৰ, ইয়াত অলপ বেলেগ ইলেকশ্যনটো অলপ বেলেগ টাইপৰ। ইয়াত 4টা হাউচ আছে, কিন্তু বেলেগত কিন্তু এটাই হাউচ বোলে কোনো কথা নাই। ইয়াত কিন্তু 4টা হাউচ আছে। আমি ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছোঁ। এইবুলি যিহেতু আমি এটা এক্সক্লুচিভ আমি গ্ৰহণ কৰিছোঁ, যাৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছোঁ। উইথ দ্য 5 ষ্টাৰ একাডেমি আমি এটা ব্যতিক্ৰমী পদক্ষেপ আমাৰ এইবাৰ লোৱা হৈছে। আমি বিভিন্ন হাউচৰ জৰিয়তে থেংক ইউ। 4টা হাউচ আছে। ইয়াতে আছে হাউচ কেপ্টেইন ৰেড হাউচৰ আছে, ইয়াতে এটা আৰু এটা গ্ৰীণ হাউচৰ আছে, আৰু ইয়াতে ব্লু আৰু য়েল্ল' হাউচৰ। এই বেলেগ বেলেগ হাউচৰ মতে ইয়াতে ইলেকশ্যন চব ব্যস্ত। এইফালে ষ্টুডেণ্টবিলাক ভোট কেন্দ্ৰ চলি আছে। এইফালে ইয়াত ভোট কেন্দ্ৰ চলি আছে, প্ৰায় শেষে হ'ল। এইবিলাকক আজি ইলেকশ্যন আছে। মই ৰেড হাউচ ভাইচ কেপ্টেইন নেকি? নহয়, জেনেৰেল ছেক্ৰেটাৰী। কেনেকুৱা ফিলিং? আজি ছাৰে ব্যস্ত আছে, আমাৰ ইনচাৰ্জ ছাৰ হয়। অলপ ক'বচোন, আজি ইলেকশ্যনৰ বিষয়ে অলপ ক'ব। মানে কেনেকুৱা প্ৰস্তুতি আপোনাৰ? 5 ষ্টাৰ একাডেমি অফ চায়েন্স এণ্ড টেকন'লজিৰ সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে ইলেকশ্যন হৈ আছে। ইয়াতে 10জন কেণ্ডিডেট টোটেল আছে। তাৰে ভিতৰত প্ৰেচিডেণ্ট থাকিব, এজন CS থাকিব, বাকী হাউচ কেপ্টেইন আৰু হাউচ ভাইচ কেপ্টেইন, এনেকৈ আমাৰ ইয়াতে 4টা হাউচ হৈ টোটেল 10জন কেণ্ডিডেটে ইলেকশ্যন খেলিব। 10জন কেণ্ডিডেট ইলেকশ্যন হ'ব। বাকী ইয়াতে কেণ্ডিডেট হয়তো 8জনমান কেণ্ডিডেটে ইয়াতে